আমাৰ বনকৰ্মীয়ে অৰুণাচলৰ যোন দুৰ্বৃত্ত আছে দুৰ্বৃত্তৰ ওপৰত কেছ কৰক তেওঁলোকে আমাৰ ওপৰত কেছ কৰিছে আমাৰ কথা হ'ল যে ফৰেষ্ট কাটিব অহা দুৰ্বৃত্তৰ ওপৰতো কেছ কৰিব লাগিব কাৰণ ইয়াত যিটো দেখা গৈছে ইয়াত কোনো ৰাজনৈতিক বা মানে সীমা বিবাদৰ কথা নহয় ইয়াত এছাম মানে লোকে ইয়াৰ বনাঞ্চলটো ধ্বংস কৰি তাত তেওঁলোকে নিজে মাটিটো দখল কৰি পাম অয়েলৰ খেতি ইত্যাদি কৰাৰ পৰিকল্পনাৰে কৰিছে যিটো বুজা গৈছে প্ৰাৰম্ভিক অনুসন্ধানত এইটো ওলাই পৰিছে গতিকে বুজা যায় যে ইয়াত অলপমান ব্যৱসায়িক কথা আছে বা ইয়াত তেনেকুৱা ধৰণৰ কথা আছে গতিকে সেইবিলাক দুৰ্বৃত্ত সেই দুৰ্বৃত্তৰ বিৰুদ্ধে কাম কৰিব লাগিব বৰ্তমান পৰিস্থিতি চাই অতিৰিক্ত নিৰাপত্তাৰ কিবা সাফিচিয়েণ্ট আছে ইয়াত সাফিচিয়েণ্ট আসাম পুলিচৰ ফ'ৰ্চো আছে ফৰেষ্ট বেটেলিয়নৰ ফ'ৰ্চো আছে আৰু যদি প্ৰয়োজন হয় আমি তাত আমাৰ কাৰণেতো ফ'ৰ্চৰ কোনো কমি নাই অসম চৰকাৰত ক'ত ফ'ৰ্চৰ কমি আছে ফ'ৰ্চৰ কমি নাই ফৰেষ্ট বেটেলিয়নো আছে আসাম পুলিচো আছে ফ'ৰ্চৰ ক'তো কমি নাই যদি প্ৰয়োজন হয় আৰু আহিব কিন্তু ইয়াত যিখিনি আছে সেইখিনিয়ে সাফিচিয়েণ্ট